নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পপিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গাহৰি মাংসৰ ৰেচিপি এটা আগবঢ়ালোঁ। প্ৰথমতে গাহৰি মাংসখিনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত কুকাৰত এগিলাচ পানী দি ইয়াতে নিমখ দি দিছোঁ এচামুচ। তাৰপিছত কুকাৰত বইল হ'বলৈ দি 3টাৰ পৰা 4টা হুইচেল যাবলৈ দিম। আনফালে মই ইয়াতে লৈছোঁ আদা এডোখৰ, ৰহুন এটা, জলকীয়া 4টা, পিঁয়াজ 2টা আৰু আলু 2টা। আনফালে কেৰাহীখনত তেল দি দিছোঁ। এয়া জলকীয়া 4টা দি দিছোঁ, পিঁয়াজখিনি দি দিছোঁ। এনেকৈ 2 মিনিটমান সময় ভালদৰে লৰাই ভাজি থাকিম। পিঁয়াজখিনি এনেকৈ ভালদৰে মজি যোৱাৰ পিছত ইয়াতে আদা ৰহুনৰ পেষ্টটো দি দিম। তাৰপিছত আকৌ ভালদৰে লৰাই ভাজি থাকিম এনেকৈ। আদা ৰহুনৰ পেষ্টটো ভালদৰে পিঁয়াজৰ লগত মিক্স হোৱাৰ পিছত ইয়াতে বইল গাহৰিখিনি দিয়াই দিছোঁ। তাৰপিছত আকৌ ভালদৰে লৰাই ভাজি থাকিম 3 মিনিটমান সময়। মাংসখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে দি দিছোঁ কাটি থোৱা আলুখিনি। এতিয়া আকৌ ভালদৰে লৰাই ভাজি থাকিম। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত আকৌ লৰাই দিম। এতিয়া দিছোঁ এচামুচ হালধি, গৰম মছলা আধা চামুচ, মিট মছলা আধা চামুচ, জিৰা আধা চামুচ, ধনিয়াৰ গুড়ি আধা চামুচ, তাৰপিছত ৰেড চিলি পাউডাৰ আধা চামুচ দি এতিয়া ভালদৰে লৰাই 3 মিনিটমান সময় আকৌ এনেদৰে ভাজি থাকিম। মাংসখিনি ভালদৰে ভজা যোৱাৰ পিছত এতিয়া 5 মিনিটমান সময় ভালদৰে ঢাকনি দি সিজিবলৈ দিম মাংসখিনি। 5 মিনিট সময় হৈ যোৱাৰ পিছত ঢাকনিখন গুচাই আকৌ ভালদৰে 2 মিনিটমান সময় লৰাই ভাজি থাকিম। তাৰপিছত আকৌ 2 মিনিটমান সময় ভাজা হোৱাৰ পিছত মই ইয়াতে আধা কাপ পানী দিম। আকৌ অকণমান লৰাই ভাজি থাকিম এনেকৈ। তাৰপিছত আকৌ মাংসখিনি ঢাকনিৰে ঢাকি দি 5 মিনিটমান সময় মাংসখিনি সিজিবলৈ দিম ভালদৰে। এয়া মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকক প্লেট এখনত বাঢ়ি দেখুৱাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত ছাবস্ক্ৰাইব কৰি